হেল্ল' এভন, আশা কৰোঁ আপোনালোক চাগে ভালে আছে আৰু মোৰো ভালে। এতিয়া আমাৰ গাঁৱৰ ভাওনা ঘৰলৈ যাওঁ, চবেই চাই থাকোঁ দেই। চাই দিয়া আকৌ এইফালে চাই দিয়া আকৌ। অঁ এইফালে আমাৰ নামঘৰ আহি পাই গ'লোহি, এইফালে নামঘৰ। বিজয় এইফালে আনিছোঁ ন, চাওঁ এইফালে দাদা ভালনে? হ'ব দিয়া। গম পাইছোঁ এইটো কাৰণে কোনফালে ইয়াত বহুত দেৰি থাকিলোঁ নামঘৰত, এতিয়া ঘৰলৈ যামগৈ। এতিয়া আমি আকাশ বা আইতাকলৈ যাওঁ। আকাশ বা আইতাকৰ এডোখৰতে আছে। এয়া আমাৰ ফেচবুকাৰ এজন আছে। ফেচবুকাৰ কিবা এটা কৈ দিয়া এই ল'ৰাটোৰ বিষয়ে। কি পেজ আছে নে ইউটিউবত নে ফেচবুকত? ইউটিউবত। অঁ ফেমাছ। ইউটিউব ফেমাছ নেকি? অঁ ভাইটি সকলোৱে চাব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অলপ ছাপোৰ্ট কৰিব। নতুন ক্ৰিয়েটাৰ যিহেতু হয় নাই, নতুন নহয় জানো? হয়। ছাবস্ক্ৰাইবাৰ কিমান হ'ল গোৱা এতিয়া? যদি 1 মিলিয়ন ভিউজ দি দিয়ে অঁ তাৰ 10% এইটো ৰাইজক দি দিয়ে। ৰাইজক দি দিম। সেইটো তিনিয়ে কয় মিছালিয়া, এইটো মস্ত মিছলীয়া। খুব এইটো দেখিছোঁ ধুনীয়া মিছলীয়া। পইচা পাইছা নাই? দেখিছ নাই? আমাৰ আকৌ এখেতে সুধিছে পইচা পাইছ নাই, কিমান পাইছে কৈ দে। 50,050 টকা পাইছে। গাড়ী আগত পৰি দিয়া, তুমি স্পট ডেড হৈ যোৱা, ঠিক আছে? আমি আকাশ বা আইতাকলৈ আহিলোঁ। আকাশ বাহঁত ফুৰিবলৈ যায় হেনো। অকমান ধৰচোন মই মহা জাক এটা দিলোঁ সি। আমি আকাশ বা আৰু মই তিনিটাই মিলি পেলাই দোকানলৈ যাওঁ। অঁ জুইচলা নাইকিয়া হ'ল। ৰিক্সা নাইকিয়া হ'ল বোলে, এতিয়া দোকানৰ পৰা আহোঁগৈ। এই টান জোৰ লগাকৈ হৈছে ন। এতিয়া চাবি দে, এইটো ৰ চাবি দে তো। এইফালে ভিনদেউ অঁ কেনেকুৱা খবৰ? ভাল ভাল ভাল। অঁ ফেচবুকৰ হেৰি কৰে, ভিডিঅ' বনায় ফেচবুকত। সৰুকৈ ফেচবুক পেজ এটা আছে আৰু বেছি নাই হোৱা, মোটামুটি চলি আছে। ভাইটি চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্টছ কৰিব। অকণমান আগলৈ লৈ যাব বুলি ছাপৰ্ট কৰিব। থেংক ইউ। ক'ত যাওঁ এতিয়া? এতিয়া আমি যাওঁ। মই যাম কেমেৰা এইফালে যা। চ' গাইছ, এতিয়া আমাৰ ঘৰৰ পৰা ওলালোঁ আৰু আমাৰ ঘৰৰ পৰা প্ৰায় ওচৰতে দোকানখন আছে। দোকানখনৰ পৰা জুইচলা এটা লৈ আহোঁ, মানে জুইচলা নাইকিয়া হ'ল। যিহেতু আমি গেছতে কিবাকিনি বনাবলগীয়া হয়, তো চৌকাটোত মানে ইউজ নকৰোঁ যে, চ' সেইকাৰণে মানে জুইচলাটো নাথাকে মানে আমাৰ ঘৰত। তো এতিয়া লাগে মানে মহৰ জাক দিব লাগে আগফালে, সেইটো কাৰণে জুইচলাটো লৈ আহোঁগৈ। আৰু আমাৰ সন্মুখত উপস্থিত হৈছে, এইটো দেখিব পাইছে আমাৰ গাঁৱৰ একদম মূল ব্যক্তি। চ' তাক এৰি পানি এতিয়া আমি দোকান যাওঁ, তো বলক গৈ আছোঁ আৰু এইখন আপোনালোকে চিনেমেটিক চাওক। এতিয়া আমি দোকান আহি পাই গ'লোহি। আৰু এইফালে দেখিব পাইছে আমাৰ ঘৰৰ পৰা বেছি দিন নহয় বুলি কৈছিলে, দোকান আহি পাই গ'লহি আৰু দোকানতে জুইচলাটো ল'ব লাগিব। কেনেকুৱা ষ্টেণ্ডটো? এইজন হৈছে আমাৰ গাঁৱৰ গফুৰা এতিয়া জুইচলা দিব। জুইচলা নাইকিয়া হয়। চাওক, আপোনালোকৰ যুগত জুইচলা মাৰে মানুহে, আজিৰ যুগত মানে সেই গেছত লাইটাৰটো মাৰিলে জুইচলাটো কমকৈ ইউজ হয়। সেইকাৰণে আজি মানে বহুত দিনৰ পিছত আহিছোঁ। এতিয়া গফুৰাক জুইচলা পেকেট এটা দিওঁ। কওক কিবা কেমেৰা দিয়া চাই ইমান গৰমত আছে। এইটো কি ফুল হয়? বেলি ফুল। বেলি ফুলৰ জুইচলাটো দি দিছে। 25 টকা MRP লিখা আছে। গুগল পে' কৰি পানি এতিয়া দি যাম। এইটো ধৰ। এইফালে পইচা গুচি গ'ল আৰু গফুৰা বাই বাই। জুইচলা ল'লোঁ এতিয়া। জুইচলা ল'লি নাই? ল'লোঁ। এতিয়া দোকান কৰি হ'ল, এতিয়া যাওঁ।
আৰু এহঁতৰ লগতে আহি পিনি আৰু ধুনীয়াকৈ দোকানখন কৰিলোঁ। চ' এতিয়া ঘৰ যাওঁ, ঘৰত গৈ পিনি কাম আছে, কামকেইটা কৰিবগৈ লাগিব। আৰু এই সন্ধিয়া সময়কণত আমাৰ এই দলংখনত মানুহ যথেষ্টখিনি থাকে। মানে সন্ধিয়া সময়কণত এইখনত থাকিও ভাল লাগে জেগাকণ, যিহেতু নদীৰ কাষ ন। ত' দেখিব পাইছে পানী এতিয়া লাহে লাহে বৰষুণৰ পানী উঠিছে। বৰষুণ যাক এইকেইদিনে দি আছে, নদীত পানী অলপ অলপকৈ বাঢ়িছে আৰু মাছ ধৰি আছে। আৰু কি ক'ম, আৰু এতিয়া ঘৰলৈ যোৱাৰ কথা আৰু এতিয়া আমি আকাশ দাহঁতৰ ঘৰলৈ যাওঁ দেই। এতিয়া আহি পাই গ'লোহি আকাশ ঘৰৰ দাহঁতৰ ঘৰ। সন্মুখত পাইছোঁহি আৰু বাকী আমাৰ ভিনি আগফালে ৰখি লৈ পানি ফেচবুকৰ কিছুমান কাম কৰি আছে। ফেচবুকত যিহেতু আজিকালি কণ্টেণ্ট মনিটাইজটো পোৱাৰ পিছত আৰু ফেচবুকত ফটো দিয়াৰ লগে লগে পইচা, ষ্টৰি লগালেও পইচা, ৰীল বনালেও পইচা, লং ভিডিঅ' বনালেও পইচা। ফেচবুকত বিভিন্ন ধৰণৰ পৰা পইচা পায়, কিন্তু ইউটিউবত আপুনি অকল ভিডিঅ' আপলোড কৰিলেহে পইচা পাব। চ' এইফালে দেখিব পাইছে ফেচবুকৰ মানুহ ফেচবুকত লাগি আছে কণ্টেণ্ট মনিটাইজ পাই গ'লে, আৰু কণ্টেণ্ট মনিটাইজ পোৱাৰ পিছতে ভিউজ নাই অহা, অকণমান অসুবিধা হৈছে। আপোনালোকে অকণমান ভিউজটো দি দিব। অকণমান ভিউজটো দিলেহে যদি আৰ্নিং চাৰ্নিং হয় আৰু বেছিকৈ মানুহৰ পইচা পাতি নাই। অঁ সকলোৱে ছাপোৰ্ট কৰিব। এই ভিনি মই পিঠা কৈছোঁ, আপুনি যদি এতিয়ালৈকে মই যদি মিছা কৈছোঁ, আপুনি এটা জেগাত মই কৈছোঁ নহয়, আপুনি মিষ্টাৰ বিটুক লৈ পিনি ছাপোৰ্ট কৰি দিব। এইফালে আকাশ দাই কি কৈ আছে কৈ দিয়ক। এই নতুন জুইচোলা আনি পানি জাক দিব লৈছোঁ। আজিকালি মানুহবিলাকে মানে জাক নিদিয়া হ'ল। চ' গাইছ জুইচোলা আনি পানি এতিয়া ম'হৰ জাক দিব লৈছোঁ। আজিকালি মানে মানুহে এনেকৈ জাক নিদিয়ে। আগতে মানে তেওঁলোকৰ আমি যেতিয়া সৰু হৈ আছোঁ তেতিয়া মানে সন্ধিয়া সময়ত জাক দিয়ে। আজিকালি কি কৰে মানে মানুহবিলাকে সেই মহ যোৱা ধূপ পেকেট আনি পানি আৰু লগাই দিয়ে, কাম খতম। কিন্তু এতিয়া মই ম'হৰ জাক দিম, মানে আগৰ পুৰণা স্মৃতিবিলাক মানে মই ঘূৰাই আনিব চেষ্টা কৰিছোঁ। অলপ অলপ মানে আমাৰ ঘৰতহে মানে অকণমান আনিম আৰু জ্বলাইছোঁ, জ্বলিব কাৰণো মোৰ ৰাতি এইফালে জ্বলি গ'ল। এইফালে আকাশ দাক ভিনদেউৱে শিকাই থাকিব লগা হৈছে দেই ন। ভিনদেউ নাজানে ইমান। এইটো মাল দি দিয়াৰ পিছত আৰু মৌ ক'ত পলাব ঠিকান নাই। সন্ধিয়া হৈছে বৰ্তমান, আমি এতিয়া ঘৰলৈ যাওঁ ন। ঘৰ যাবি না? অঁ পঢ়িবও লাগে, ভাওনা চাব লাগিব আজি ভাওনা চাবলৈ যাম। ব্লগটোত চাই থাকিব দেই। এতিয়া আমি ভাওনা চাবলৈ যাওঁ ন। আমি ভাওনা চাবলৈ যাওঁ, গৈ আছোঁ। মুখত পইচা গোটেই আন্ধাৰ। এতিয়া আহি পাই গ'লো মেকআপ ঘৰ। মেকআপ ঘৰ বোলে সমীৰণ চাওঁ, চাই দিয়া কি লৈছে পাপাই? নাম লৈছে এয়া লাইটটো লগাই নিদিলে আৰু এইফালে আমি গোটেইকেইটা বহি আছোঁ ন, বাচ্ছাবাৰী য়ো। এইফালে আমাৰ পেহীহঁতৰ দাদা আৰু পেহীহঁতৰ ভাইটি, এইফালে কণপুটো অৰ্ণৱ, আমি আৰু এইটো গুট্টু। ভাওনা ঘৰ এইটো মেকআপ ঘৰ দেখাল নহয়। আৰু চাই থাকক স্কিম নকৰাকৈ দেই। বাবলিলে ফোন এটা কৰচোন।
ভাল লাগিছে। তোমালোকৰ যন্ত্ৰণা দেখি মোৰ অন্তৰ দহিব লাগিছে। তুমিতো ৰাজৰ সিজনৰ একমাত্ৰ যোগিতা। ৰাজপ্ৰসাদত নানা ভোগ বিলাসৰ মাজত লালিত পালিত বিবাহৰ পাছত তুমি অযোধ্যাৰ চক্ৰৱৰ্তী অধিপতিময় নামুল সরকার দেবতা ভাবছে
আপোনাক চক্ৰৱৰ্তী ৰজা পাতিব খোজো আৰু মই আপোনাৰ প্ৰধান সেনাপতি হৈ ৰাজ্যৰ শৃংখলাবদ্ধভাৱে Oh,
জম্বুকে আরো দ্বন্দ্বের লক্ষ্য কেন আমার যে পরিবার কেমন ভাই ফুকরেন কিন্দার একজন কোনো কথা বলবে বাবা তার মনে কুড়ি যখনই বসিত ঠাকুরদাই জীবিত দিনের ভাতরিয়ে খুকরি বাবা বিদু কথা বলবে প্রভাতে কুস্তি ধরা বলে জানো তোমালোকৰ বীৰত্ব কথা শিৱৰ বলত বলিয়ান হৈ কৰে অত্যাচাৰ কিন্তু তোমালোকৰ সহায় পালে মৃত্যু বলত বলি সিহঁতৰ যোগ্য প্ৰত্যুত্তৰ দিবলৈ আমি সংঘৰ প্ৰস্তুত কৰিছিল প্ৰধান ঠিক সেইদৰে তোমালোকক বাস কৰি দেখিলক পালৰ সমাজৰ আজিৰ বুঢ়াই কবাৰে তোক কৰি পঢ়া এইবিলাক গোটেইকেইটা আইচক্ৰীম খাই আছো আৰু খাই আছে আৰু ই খাই আছে ইউটিউবৰ পইচা ভাওনা চাই হ'ল এতিয়া যাওঁগৈ ঘৰ ন এডিট কৰিবলৈ আছে ভিডিঅ'টো যাওঁগৈ এতিয়া আমি চব ঘৰ গৈ যাওঁ
এতিয়া আন্ধাৰ 4টা বাজিলে ভাওনা শেষ হওঁতে